কাহিনী শুনোৱা হওক অসমীয়া কাহিনীৰ এক শ্ৰব্য সংকলন নতুন লিখকৰ এই নতুন কাহিনীবোৰ শুনিবলৈ আজিয়ে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল কাহিনী শুনোৱা হওক এক নতুন কাহিনী লৈ মই দীপাংকৰ শৰ্মাই আকৌ আহিছো আপোনালোকৰ মাজলৈ আজি আমি আগবঢ়াইছো এটি অকণমানি চুটি গল্প দিল্লী কা লাড্ডু ৰচনা চয়নিকা নাথ বৰ্মন গল্পটো শুনাৰ পিছত কমেণ্ট কৰিব নাপাহৰিব কিন্তু আহকচোন আমি গল্পৰ মাজলৈ আগবাঢ়ো বিয়া হৈ চাকৰি সূত্ৰে দুবছৰ বেলেগে বেলেগে থকাৰ পিছত অয়ন আৰু অৰুণিমা যেতিয়া একেলগে গুৱাহাটীলৈ বদলি হৈ আহিবলৈ পালে দুয়োৰে মন উলাহেৰে ভৰি পৰি গুৱাহাটীৰ এই নতুন ঘৰখনলৈ আহি অৰুণিমাৰ মনত যেন এখন ছবিয়ে দোলাতি যাব ধৰিলে এখন ধুনীয়া ঘৰৰ ছবি যিখন সিহঁতৰ সপোনৰ ঘৰ হ'ব ঘৰখনৰ প্ৰতিটো চুক কোণ তাই নিজৰ হাতেৰে সজাই তুলিব যিখন ঘৰত ভাল ভাল আচবাব পত্ৰ থাকিব ধুনীয়া ধুনীয়া সজোৱা বস্তু থাকিব বিভিন্ন ধৰণৰ লেম্প যাৰ পোহৰে সিহঁতৰ ঘৰখন সপোনৰ ঘৰখনৰ দৰে আলোকিত কৰিব অয়নে বজাৰ কৰি আনিব তাই ৰান্ধিব ঠিক যেন শৈশৱত খেলা দৰা কইনাৰ পুতলা খেলৰ সংসাৰখনে এই নতুন ঘৰখনলৈ অহাৰ আগতে কিমান যে জল্পনা কল্পনা কিন্তু সংসাৰ আৰম্ভণিৰ প্ৰথম দিনাই যেতিয়া অয়নৰ ৮টাকৈ ছাউণ্ড বক্স ২-৩খনমান গীটাৰ এম্প্লিফায়াৰ ৩টাকৈ মাইক আৰু বিভিন্ন ধৰণৰ আগতে দেখা নেদেখা ইনষ্ট্ৰুমেণ্টৰ দোকানখনে ভাড়া ঘৰৰ সীমিত ঠাইৰ আধা অংশ গ্ৰহণ কৰিলে অৰুণিমাৰ যেন আধা সপোন ভাঙি চুৰমাৰ হ'ল বাকী থকা আধা অংশক লৈ আকৌ ভবা চিন্তা চলিল পিছে সকলো ফুটুকাৰ ফেন কিবা ভাল বস্তু এটা ল'ব লাগিব বুলি গুণাগঠা কৰিবলৈ আৰম্ভ কৰিলেই সেইফালৰ পৰা যোগাত্মক হয়ভৰ এটা তাই হ'লে নাপায় সদায় একেখনেই ৰেকৰ্ড নেলাগে দিয়াচোন ভাড়া ঘৰত এইসোপা লৈ থবা নোকোত ক'ৰবালৈ গৈ কিবা এটা ঘৰ সজোৱা বস্তু কিনাৰ মন মেলিলেই টপককৈ কৈ উঠে ভাল লাগিছে পিছে এতিয়া নালাগে দিয়া আমি যেতিয়া আমাৰ স্থায়ী ঘৰলৈ যাম তেতিয়া সজাম তাইৰ মনৰ আশা সাৰ পানী নাপাই মনতে শুকাল তাই মনতে ভাবে কেতিয়া যে নিজৰ ঘৰলৈ যাম কেতিয়া যে ভালকৈ থাকিম কৰোণাত বাচিমেই নে মৰিমেই তাৰোতো একো ঠিক নাই এইফালে কেমেৰাটো এইফালে নাই এইটো জেগাত ভাল লাগিব নেকি লেফ্ট নাই ৰাইট ডাউন টিল ডাউন ভাল বস্তু ঘৰখনত নাই এইকেইদিন আকৌ ৰাইজৰ লকডাউনৰ মাজতে ইনডোৰ শ্বুটিং চলিছে পিছে ঘৰখন কেমেৰাৰ লেন্সেৰে কোনো এংগুলতে শুৱনি নেদেখায় এডজাষ্ট কৰি পাৰাপাৰ পোৱা নাই কৈ আছে এতিয়া হেৰা আমাৰচোন একো ভাল বস্তু ঘৰখনত নাইহে বুজিছা এইবাৰ লকডাউন খুলিলে ঘৰ সজোৱা বস্তু কেইবাৰমান কিনি ল'ব লাগিব অয়নৰ কথাত অৰুণিমাই মনতে খুব ৰং পালে তাই মনতে ভাবিলে আ বয়া উঠ পাহাড় কে নীচে